নিশ্চয়কৈ যেহেতু বিধানসভা নিৰ্বাচন আৰু কেইদিনমান দিন আছে বাকী আছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰৰ বাওখুংগ্ৰী সমষ্টি আৰু বাওখুংগ্ৰী সমষ্টি হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গঠিত হোৱা এটা সমষ্টি আৰু এই সমষ্টিৰ অধীনত যেহেতু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ বা বিভিন্ন মেল মিটিং হৈ নিৰ্বাচন প্ৰচাৰ অব্যাহত ৰাখিছে আৰু যেহেতু ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী চেপালী মাৰাক আছে আৰু চেপালী মাৰাকো ইতিমধ্যে ঘৰে ঘৰে অৰ্থাৎ গাঁৱে গাঁৱে গৈ ইতিমধ্যে প্ৰচাৰ অব্যাহত ৰখাৰ দৃশ্য দেখিবলৈ পোৱা গৈছোঁ। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছোঁ যেহেতু নাই গাঁৱৰ এটা অঞ্চল এই অঞ্চলত আহি ইতিমধ্যে ঘৰে ঘৰে নিৰ্বাচনৰ প্ৰচাৰ অৰ্থাৎ ভোট বিচাৰি অহা দৃশ্য দেখিবলৈ পোৱা গৈছোঁ। এয়া হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী চেপালী মাৰাক যেহেতু অহা 9 তাৰিখত নিৰ্বাচন আহি আছে আৰু ইয়াৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ যি প্ৰাৰ্থীসকল এই প্ৰাৰ্থীসকলে নিৰ্বাচনৰ যি প্ৰচাৰ এই প্ৰচাৰ তীব্ৰতৰ হোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। মই তেখেতৰ পৰা জানিব বিচাৰিম বাইদেউ যেহেতু ইলেকশ্যন খুব চমু চাপি আহিছে কেনেকৈ প্ৰচাৰ আপোনাৰ চলি আছে? হয়, প্ৰথমতে আপোনালোকৰ চেনেলত স্বাগতম জনাইছোঁ। আজি 4 নং বাঘুংগুৰি সমষ্টিত পাৰ্টিটো হিচাপে মই আজি আমাৰ নাইগাঁও BCDC অঞ্চলত মই এটা অফিচ অপেনিং কৰিছোঁ যাতে আমাৰ এই নাইগাঁওবাসীলৈ যাতে তেখেতে আহি ইয়াত আমাৰ কংগ্ৰেছ অফিচত ৰেষ্ট ল'ব পাৰে বা তেখেতে অলপ ডিছকাশ্যন কৰিব পাৰে যাতে পাব্লিক লগত আমি মত বিনিময় কৰিব পাৰোঁ। সেইপক্ষে আজি মই অফিচখন আজি প্ৰথম অফিচ অপেনিং কৰিছোঁ। সেয়াই যে আমাৰ 4 নং বাঘুংগুৰি ৰাজ্যবাসীলৈ অনুৰোধ থাকিল যাতে মোক ভোট দি জয়যুক্ত কৰে। আগন্তুক যিটো আহি থকা নিৰ্বাচনত যথেষ্ট আমি ছাপোৰ্ট পাই আছোঁ, গতিকে সেই অনুৰোধ আমাৰ বিধানসভা হিচাপত বাওখুংগ্ৰী সমষ্টি খুব নতুন সমষ্টি কি প্ৰতিশ্ৰুতি বা কেনেকৈ কাম কৰিব বুলি আপুনি ভোটাৰ ৰাইজক আশা দিছে? হয়, যিটো প্ৰতিশ্ৰুতি এতিয়া মই দিব নোৱাৰোঁ, গতিকে মানে যিটো ৰাইজে বিচাৰে মই ৰাইজৰ লগত থাকি কাম কৰিম। ৰাইজে যিটো ভাল পায় মই সেইটোৱেই কাম কৰিম। ৰাইজৰ সকলো দুখ সুখ বিপদ আপদ মই তেখেতৰ লগত মই থিয় হ'বৰ কাৰণে সাজু আছোঁ। কি দেখিছে আপুনি যেহেতু খুব গাঁৱে গাঁৱে গৈছে প্ৰচাৰ অব্যাহত ৰাখিছে, আপুনি কি দেখিছে সমষ্টিৰ অধীনত কেনেকৈ কাম কৰিব লগা আছে বুলি আপুনি ভাবে? হয়, যথেষ্ট আমাৰ 4 নং বাঘুংগুৰি সমষ্টিত যিহেতু নতুন সমষ্টি, নতুন প্ৰজন্ম, নতুন ফেচ আজি আমি ওলাই আহিছোঁ। গতিকে মই যিকেইটা মই গাঁৱে গাঁৱে প্ৰচাৰ চলাই আছোঁ বা মই গাঁৱে গাঁৱে মই ভিজিট কৰোঁ, যথেষ্ট মই কংগ্ৰেছৰ অধীন মই দেখা পাইছোঁ। এতিয়া আমাৰ 4 নং বাঘুংগুৰি ৰাজ্যবাসীয়ে কংগ্ৰেছক বিচাৰিছে, যথেষ্ট কংগ্ৰেছক সমৰ্থন জনাইছে। সকলো ৰাজ্য, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী মানুহে আহিছে, ওলাই আহিছে আৰু মোক ছাজেশ্যন দিছে বা তেখেতে ছাপোৰ্ট কৰিছে আৰু যথেষ্ট মই সহযোগিতা পাই আছোঁ। আপুনি কিমান আশা কৰিছে সমষ্টিৰ পৰা জিকি যোৱাটো? চাওক, এতিয়া যিখিনি বিজেপি চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ, যিখিনি জাতি জনগোষ্ঠী লৈ ৰাজনীতি কৰা, ধৰ্মাৱলম্বী লৈ যিটো ৰাজনীতি কৰি আছে, যথেষ্ট পাব্লিক সকলো জাতি জনগোষ্ঠীৰ মানুহে হাৰাশাস্তি পাই আছে। তেখেতে বিচাৰে যে এবাৰ চৰকাৰ সলনি হোৱাটো বিচাৰে, এবাৰ ষ্টেটত আমাৰ কংগ্ৰেছ চৰকাৰ অহাটো বিচাৰে। সকলো জাতিৰ সকলো ধৰ্মাৱলম্বীৰ মানুহে এইবাৰ কংগ্ৰেছক ছাপোৰ্ট কৰি আছে আৰু আগন্তুক ষ্টেটত যথেষ্ট আমাৰ গৌৰৱকৈ CM বনিবলৈ কাৰণে আমি সক্ষম হ'ম। ধন্যবাদ। এয়া হ'ল কোকৰাঝাৰৰ বাওখুংগ্ৰী সমষ্টিৰ আৰু যেহেতু আমি প্ৰতিটো সমষ্টিত নিৰ্বাচনৰ যি প্ৰচাৰ, যি প্ৰাৰ্থীসকলৰ প্ৰচাৰ, এই প্ৰচাৰ দেখুৱাই আছে আৰু সমান্তৰালকৈ বাওখুংগ্ৰী সমষ্টিত যি কংগ্ৰেছৰ প্ৰাৰ্থী চেপালী মাৰাকে নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু বাওখুংগ্ৰী সমষ্টি যিহেতু নতুন সমষ্টি, নতুন বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিত যাতে কংগ্ৰেছ দলে দখল কৰিব পাৰে ইয়াৰ বাবে কংগ্ৰেছ দলৰ তীব্ৰতৰ তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে।